হেল্ল' নমস্কাৰ, মোৰ ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক মই গোটৰ এখন ফৰ্মখন ফিল আপ কৰি আপোনালোকক দেখাইছোঁ। আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব আপোনালোকক পূৰা দেখাইছোঁ। আপোনালোকক পূৰা চাব ভিডিঅ'টো, শেষলৈ পূৰা চাব। কি কি ডকুমেণ্টছ লাগে পূৰা শেষত কৈ আছোঁ, আৰু আপোনালোকে পূৰা শেষলৈ চাই থাকক ভিডিঅ'টো, পূৰা ভাল পাই যাব। পূৰা চাব, আৰু ফৰ্ম ফিল আপখন যদি লাগে আৰু ভাল কৰে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মই ফৰ্ম ফিল আপ কৰি দি আছোঁ। আপোনালোকক পূৰা শেষলৈ চাওক। এখন গোটৰ ফৰ্ম হয় মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা অভিযান। এয়া আবেদন পত্ৰ, শ্ৰমিক নং ইয়াত এনেকৈ থাকিব, শ্ৰমিক থাকিব, পাছপোৰ্ট ফটো লাগিব, ইয়াত আত্মসহায়ক গোটৰ সদস্যৰ নাম লাগিব, মেম্বাৰৰ নাম লাগিব, যোনে আত্মসহায়ক গোটত আছে তাৰ নামটো লাগিব, তাৰপিছত আত্মসহায়ক গোটৰ নামটো লাগিব, আপোনালোকৰ যোনটো গোটৰ পৰা ফৰ্মখন দিয়া আছিল ন, সেই গোটটোৰ নাম লাগিব। আপোনালোকৰ যোনটো গ্ৰুপত আছে সেইটো গ্ৰুপটোৰ নাম লাগিব, আত্মসহায়ক গোটৰ MIS কোডটো লাগিব, মোবাইল নম্বৰ যোনটো নেকি OTP আহিব, যোনটো নেকি এক্টিভ থাকে ন, সেইটো নম্বৰ দিব। ইয়াত পূৰা সেইটো নম্বৰ দি দিব। পিছত জাতি থাকিব, আপোনালোকে কোনটো জাতি সেইটো দি দিব পাৰে, জেনেৰেল, OBC, ST, SC, আপোনালোকে যোনটো জাতিৰ হয় সেইটো দি দিব। পিছত এইটো 6 নম্বৰত আছে, আবেদনকাৰীসকল মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্গত হয় নেকি, যদি হয় ৰাইট চিন দিব, যদি নহয় ৰাইট দিব, আৰু যোনটোত আপোনালোকে সেইটো দি দিব। পিছত 7 আছে, আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নেকি, যদি হয় ক্লিক দিব, যদি নহয় একো কাটাটো নহয়টোত ক্লিক দিব। ছেভিংছ বেংক একাউণ্ট নম্বৰ দিব, বেংকৰ নম্বৰটো দি দিব ইয়াতে পূৰা শুদ্ধকৈ, যাতে চিন পায়, আৰু ইয়াত নম্বৰটো ইয়াত ভালকৈ যাতে চিন পায়, আৰু সেনেকৈ দিব, আৰু স্পষ্টকৈ দিব। পিছত বেংকৰ নাম দিব, ইয়াত বেংকৰ নামটো লিখিব ভালদৰে। তাৰপিছত এতিয়া শাখাৰ নাম লাগিব, এতিয়া শাখাৰ নামটো দিব, বেংকৰ থাকে যে শাখা তাৰে নামটো দি দিব। পিছত IFS কোড লাগিব, ইয়াত কোডটো বহি দিব, ইয়াত IFS কোড লাগিব। পিছত গাঁও লাগিব, ভিলেজ লাগিব, আপোনালোকে ক'ত বাস কৰে ভিলেজ এখন দি দিব, আৰু ইয়াতে গাঁৱৰ নাম দি দিব। আৰু নেক্সট দি আছোঁ, আপোনালোকক চাই থাকক। এই 13 নম্বৰত আছে, গাঁও পঞ্চায়ত, গাঁও পৰিষদ, উন্নয়ন সমিতি, গাঁও উন্নয়নৰ সমিতিৰ MS সমষ্টিৰ নামটো ইয়াতে বহাই দিব। তাৰপিছত উন্নয়ন খণ্ডৰ নাম লিখি দিব, ইয়াত যাতে স্পষ্টকৈ দিব, যাতে ভুল নহয়, বগা পেলাই নাথাব, আৰু একবাৰ আপোনালোকে বেলেগ এটা পাতত ফাৰ্ষ্ট ফিল আপ কৰি ল'ব, তাৰপিছত নেক্সট ইয়াতে স্পষ্টকৈ লিখি দিব, যাতে ভুল নহয়, আৰু আপোনালোকৰ বগা চিহিয়াই যাতে ইউজ কৰিব নালাগে, তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন পূৰা শুদ্ধ হৈ থাকিব। চ' এইটো 15 নম্বৰ জিলাৰ নাম দিব, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত বাস কৰে সেইটো দি দিব। আৰু তাৰপিছত 16 নম্বৰত আছে, বিধানসভা সমষ্টিৰ নাম, বিধানসভা সমষ্টিৰ নামটো ইয়াতে কৰি দিব, আৰু লিখি দিব ভালদৰে। তাৰপিছত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নং দিব, ভোটৰ নংটো দি দিব। তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰ, আপোনালোকে ক'ত ভোট দিয়ে তাৰে কোন ঠাইত ভোট দিয়ে সেইটো ঠাইটোৰ নাম লিখি দিব। ইয়াতে ভোট গ্ৰহণৰ কেন্দ্ৰ নংটো ইয়াতে উল্লেখ কৰি দিব। পিছত সন্তানৰ সংখ্যা, আপোনালোকৰ যেইজন নেকি সন্তান আছে সেইকেইটাৰ ইয়াত নামটো লিখি দিব, আৰু 3টা আছে যদি 3টা, 4টা আছে যদি 4টা, 5টা যদি যি আছে, আৰু এটা আছে যদি এজন, আৰু আপোনালোকে যি দিয়ে। আৰু পিছত বিদ্যালয়লৈ যোৱা 3-14 বছৰ বয়সৰ কন্যা সন্তান যদি প্ৰযোজ্য হয়, যদি আছে ইয়াতে হয় বুলি লিখি দিব। তাৰপিছত বিদ্যালয়ৰ কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য হয়, যদি হৈছে নে নাই, যদি হৈছে হয় দিব, যদি হোৱা নাই নহয় ক্লিক দিব। তাৰপিছত 20 নম্বৰ আছে, অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিকেইটা যিয়ে আছে আৰু ডাঙৰ হৈছেনে, যদি আছে তে হয় ট্ৰাই দিব, যদি নাই নহয় ট্ৰাই দিব। জিঅ'ত আছে সেইটোতে দি দিব, আৰু তাতে ফুল তথ্য নিদিব আপোনালোকে। তাৰপিছত খত আছে, যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে, যদি ঠাইডোখৰত নতুন যদি গছপুলি ৰোপণ কৰা নাই, তেনেহ'লে ৰোপণ কৰি পেলাই ফটো উঠি পেলাই যদি দিছে ফটোকপি আৰু তুলি পেলাই দিছে তে হয়ত ক্লিক দিব, আৰু যদি দিয়া নাই নহয়ত দি দিব। আপোনালোকৰ কথা এই দুটা অপশ্যনত যদি যিয়ে আছে যিয়াতে দিলে, যদি নতুনকৈ ৰুইছে তে হয় দি দিব, আৰু আপোনালোকৰ আৰু এইটো। পিছত 21 নম্বৰত আছে, 2021 চনৰ আগতে হোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, আপোনালোকে যি বন্ধনৰ পৰা লোন চোন লৈছিল, সেই লোন যদি পৰিশোধ কৰা হয় নাই, তেতিয়া হয়ত ক্লিক দিব, আৰু যদি দিয়া হৈছে তে নহয় দিব। কিন্তু সঁচাটো দিব, সিহঁতে গম পাই ভোটৰ কাৰ্ডৰ নম্বৰটো ইয়াত ল'ব নহয়, সেইটো তথাৎ ইয়াতে গমেই পাব। তাৰপিছত এই 22 নম্বৰত আছে, পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, পুঁজিৰ পৰা আপোনালোকে কি কৰিব ইয়াতে সেইটো দিব। পিছত কিবা ভাষাত হোৱা না।
ঘোষণাটো চাওকচোন। মই শ্ৰীমতী আপুনি মানে আৰু আপোনাৰ নামটো ইয়াতে লিখি দিব। পিছত স্বামীৰ নামটো ইয়াতে লিখি দিব। যদি আৰু আপুনি যদি সেই আছে পিতৃৰ নামটো ইয়াত লিখি দিব। পিছত ইয়াৰ দ্বাৰা ঘোষণা কৰিছে যে ওপৰৰ পদৰ তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য, মানে ওপৰৰ তথ্যখিনি আপোনালোকে দিয়ে হেনো শুদ্ধ। পিছত ইংলিছতো দিব পাৰে, আপোনালোকে ইংলিছতো লিখিব পাৰে, অসমীয়াতো লিখিব পাৰে, আপোনাৰ সুবিধা অনুযায়ী দুটাতো লিখিব পাৰে। ইংৰাজীত লিখিলে বেছি ভাল, ইংৰাজীত বেছি ভুল হোৱাৰ চান্স নাথাকে, অসমীয়াত ভুল হোৱাৰ চান্সটো অলপ বেছিকৈ থাকে। তাৰপিছত খত আছে, মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম, মানে পুঁজিখিনি মই ব্যৱসায়িক কামতে ব্যৱহাৰ কৰিম। মই ঘোষণা কৰিছোঁ যে ওপৰত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াত যদি আপোনালোকে যদি ইয়াত ভুল মানে তথ্য ব্যৱহাৰ কৰিছিল ওপৰত খানিত, তেতিয়াহ'লে আপোনালোকে মানে সিহঁতে গম পাব। চ' আপোনালোকে মানে পুঁজি ধনটো ঘূৰাই দিয়াৰ মানে দায়বদ্ধ কৰিম বুলি ইয়াতে সেই কৰিব লাগিব, স্বাক্ষৰ কৰি দিব লাগিব। পিছতে তাৰিখ আৰু স্থান লিখি দিব লাগিব। তাৰপিছত নেক্সট সংকল্পনা পত্ৰ 1 চাব পাৰে। ইয়াৰ দ্বাৰা মই শ্ৰীমতী আৰু আপোনাৰ নামটো, পিছত স্বামী বা পিতৃৰ নাম, যাৰ নাম দিয়াৰ পিছত বয়সটো দিব লাগিব, বছৰ লাগিব, আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MS কোড নম্বৰটো দিব ভালদৰে। মই দৃঢ় আৰু শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়েহে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজন সম্পৰ্কে অৱগত কৰাৰ কন্যাৰ ইতিমধ্যে অংগনবাদী কেন্দ্ৰত বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম, অথবা এনেকৈ মানে অপশ্যন দিয়া আছে। পিছত এনেকৈ দিয়া আছে। পিছত আপোনালোকে পঢ়ি ল'লে যদি পিছত 2 নম্বৰ পইণ্টত আছে, মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ। যদি আপোনালোকে ওপৰত যদি তথ্য মানে ভুলদৰে দিছিল, তেতিয়াহ'লে আপোনালোকে পইচাটো ঘূৰাই দিব লাগিব আৰু ইয়াত আপোনালোকৰ ছিগনেচাৰ লাগিব, মানে চহী লাগিব। যদি ভুল তথ্য নিদিব, সেইকাৰণে শুদ্ধটোৱে দিব। আপোনালোকে যি কৰিছিল মানে যি আছে ঘৰত সেইটোৱে মানে শুদ্ধকৈ দিব আৰু সংকল্প নম্বৰ 2 পত্ৰটো আগৰ দৰে এনেকৈ ফ'ল আপ কৰি যাব। তাৰপিছত এইটো মানে এনেকুৱা অপশ্যন আছে, এনেকৈ চাই আপোনালোকে ভালদৰে চাই এইটো চাব পাৰে। মোৰ উপস্থিতিত আবেদনকাৰীয়ে তাৰিখতে স্বাক্ষৰ কৰিলে সাক্ষীৰ স্বাক্ষৰ লাগিব আৰু ইয়াত আবেদনকাৰীৰ স্বাক্ষৰ লাগিব। ভালদৰে পূৰা মানে শুদ্ধকৈ সেই কৰিব, মানে ফৰ্মখন ফিল আপ কৰিব লাগে। যদি আপোনালোক যদি মই মানে ফৰ্ম ফিল আপখন মানে কৰি পেলাই দিব লাগে, তেতিয়াহ'লে মোক ক'ব, মানে কৰি দিম। আজি ওপৰৰ পৰা কৰি দিছোঁ। আপোনালোকে যদি বুজি পালে তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ, যাতে সকলোৰে ভাল হয়। আৰু আপোনালোকক এটা সুবিধা দিয়া আছে, ইয়াত মানে ইংৰাজীটো মানে ফৰ্মখন ফিল আপ কৰিব পাৰে। আপোনালোকে যদি ইংৰাজীটো কৰে তেতিয়াতো আৰু ভাল। ইংৰাজীত কৰিলে মানে ভুল হোৱাৰ মানে চান্স নাথাকে। আৰু ইয়াত এইটো চাব পাৰে, অমিত বৃক্ষ আন্দোলন অংশৰূপে ৰোপণ কৰা পুলিকেইটা ফটো। তেতিয়া যে আপোনালোকে কৈছিল ফটো আছে বা নাই, এতিয়া মানে ফটোকেইখন ইয়াত মানে দিব লাগিব, বান্ধি দি দিব লাগিব ফটো। তাৰপিছত এইগিলা মানে অনুদান দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃশ্যত্বমূলক বাণিজ্য কাৰ্যকলাপ। আপোনালোকে মানে কেনেকুৱা ধৰণৰ মানে সেই কৰিব আৰু পইচাটো মানে ব্যৱহাৰ কৰিব। ইয়াত এনেকৈ আছে, আপোনালোকে মানে চাব পাৰে আৰু এইটো ইংলিছত, এইটো অসমীয়াত আছে আৰু এইটো সমাপ্ত যোগ্যতা বাছনি সমিতি। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তে ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আপোনালোকক যদি মানে লিখি দিব লাগে তে ফৰ্মখন যদি ফিল আপ কৰি দিব লাগে তে আৰু এবাৰ কমেণ্টত কৈ দিব। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।